আজি ওলালোঁ ওচৰৰ গাঁও এখনলৈ, অলপ কাম আছে। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাস্তাটো চাওক ৰাইজ, অলপ বৰষুণ দিলে মানে অৱস্থাই নাইকিয়া হৈ যায়। আৰু নদীখনো অলপ বাঢ়িছে, বৰষুণো দি আছে একেৰাহে। দীঘল ঠেঙীয়াই পাই গ'ল দেই ৰাইজ। ক'ৰবালৈ যাওঁতে বাধা বিঘিনিটো থাকেই আৰু দিয়ক। ৰখি ৰখি আমনি পাই খাই দিলোঁ আৰু দিয়ক অলপমান। বাৰিষা বতৰত বৰষুণে আমনি কৰিলেও কিন্তু চাৰিওফালে গ্ৰীণ হৈ থাকে ন ৰাইজ, দেখি কিন্তু চালিয়া লাগে। ৰাস্তাটো চাওক ৰাইজ, অৱস্থাহীন হৈ আছে। আমাৰতো দৰে একেই আৰু। ভাল মানুহে যদি ভিডিঅ'টো চাই আছা, ৰাস্তাটো কিন্তু বনাবৰ কাৰণে সহায় অলপ কৰি দিব দেই। উপায় নাই আৰু দিয়ক। ফাইনেলি পালোহি দেই ৰাইজ। মই কি কামত আহিছোঁ আপোনালোকে ধৰিব পৰা নাই নিশ্চয়। মই বনাব আহিছোঁ আধাৰ কাৰ্ড, যিটো আজিকালি আপোনাৰ মেডিকেললৈ গ'লে চিটি স্কিন, তেজ পৰীক্ষা, এক্সৰে এইবোৰ কৰিবলৈ আপোনাৰ এই কাৰ্ডটো দৰকাৰ হ'ব। আপোনালোকৰ গাঁৱৰ আশাকৰ্মীয়ে বনাই দিব। আপোনালোকে বনাই ল'ব কিন্তু দেই ৰাইজ। মই কাৰ্ডটো দি দিম, স্ক্ৰীণত চাই ল'ব কেনেকুৱা হয়। ভাতটো খাই তামোল এডোখৰ খাই ঘৰলৈ যাব ওলালোঁ দেই ৰাইজ। আপোনালোকে কিন্তু আধাৰ কাৰ্ডটো যদি বনোৱা নাই এতিয়ালৈকে বনাই ল'ব দেই ৰাইজ। আপোনালোকৰ মেডিকেললৈ গ'লে প্ৰয়োজন হ'বই এইটো বস্তু। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ। যদি ভাল লাগে লাইক এটা কমেণ্ট এটা কৰি দিবা কিন্তু দেই।